Hello students, যিসকল ক্লাস 9 ষ্টুডেন্ট আছা অসমীয়াৰ লিংগ পৰিৱৰ্তন কৰা সিলেবাছত তোমালোকৰ আছে ফাৰ্স্ট ইউনিট টেষ্ট হাফ ইয়াৰলি এক্সাম এনুৱেল এক্সাম এই সকলোখিনিতে তোমালোকৰ এইখিনি আহিব লিংগ পৰিৱৰ্তন কৰা 2022 ৰ পৰা 2025 লৈকে মই বহুতখিনি কোৱেশ্চন পেপাৰ চাইছো সোৱাৰ পাছত মই কমন কেইটামান লৈ আহিছো তোমালোকৰ বাবে আৰু লগতে কিছুমান পিছলে আহিবলগীয়া কেইটামান কমনো তোমালোকক দি থৈছো ইয়াৰ পৰা চালি তোমালোকৰ পৰীক্ষাৰ লিংগ পৰিৱৰ্তন কৰা পাৰ্টটো হৈ যাব যিসকল প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা শিক্ষাজ্যোতি এডুকেশ্যন চেনেলটো কেৱল শিক্ষাৰ ওপৰত ভিত্তি কৰিহে ভিডিও বিলাক আনি থাকে পঢ়ি দিছো তোমালোকে চাই যোৱা পুংলিং মানে হৈছে মেল বা পুৰুষ স্ত্ৰীলিং মানে হৈছে ফিমেল বা মহিলা গুলাম বান্দি বুন্দা জাই শিক্ষক শিক্ষয়িত্ৰী ৰজা ৰাণী শিক্ষয়িত্ৰী ইয়ত হস্ৰইকাৰ দিবলৈ কিন্তু নাপাহৰিবা সভাপতি সভানেত্ৰী নৰ নাৰী দতাল মাখুন্দি ডমৰা সেউৰি ৰান্ধনী হস্ৰইকাৰ যদি থাকে পুৰুষ ৰান্ধনী হ'ব দীৰ্ঘইকাৰ থাকিলে মহিলা ৰান্ধনী ৰান্ধনী ছাত্ৰ ছাত্ৰী অভিনেতা অভিনেত্ৰী শিপিনীটো ঠিক তেনে ধৰণে যদি নট হস্ৰইকাৰ থাকে তেতিয়া হলে পুংলিং আৰু দীৰ্ঘইকাৰ থাকিলে স্ত্ৰীলিং হৰ ভেলেঙি গুৰু গুৰবি সম্ৰাট সম্ৰাজ্ঞী সাধু সাধৱী বলদ গাই মুনি তিৰুতা শ্ৰীমান শ্ৰীমতী যুৱক যুৱতী হঠ হতি ভাই ভনী দাতা দাত্ৰী ধুবা ধুবুনী দেউতা আই ডেকা গাভৰু ককাইদেউ বৌ বৰলা বাৰী পৈ ঘৈনী ককা আইতা কৰ্তা কৰ্ত্ৰী কমাৰ কমাৰণী পু জি পেহা পেহী সখী সখী সখীত খত হস্ৰইকাৰ পুৰুষ হ'ব শহুৰ শাহু তাৱৈ আমৈ কুৱা কাউৰী বন্দী বেটি পাঠক পাঠিকা বালক বালিকা বাঘ বাঘিনী গোসাঁই গোসানী খৰা খাৰী গগৈ আইচু গোৱাল গোৱালনী পুৰুষ স্ত্ৰী পতি পত্নী বেঙা বেঙি লেখক লেখিকা ভদিয়া ভাদৈ মগনিয়াৰ মাগনি এইখিনি আছিলে মোস্ট ইম্পৰ্টেন্ট তোমালোকে এইখিনিকে চাবা আৰু বাকি অকনমান কিছুমান তোমালোকে নিজে পাৰিবাই এই ভিডিওটো যদি ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিবা আৰু লগৰ বিলাকৰ লগত ভিডিওটো শ্বেয়াৰ কৰি দিবা